Hello friends, welcome to my channel. Bindas 24. Are you? বন্ধুসকল আজি সানডে আৰু ভাবিলো যে এটা ভিডিও বনাবলৈ আপোনালোকৰ কাৰণে। Oh my god! তো ভিডিওটো কি ওপৰত বনাম আপোনালোকে গম পায় যে এলোভেৰা খালে বহুত লাভ হয়। এলোভেৰা খালে স্কিনৰ প্ৰবলেম গুচি যায়। এলোভেৰা আমি স্কিনত লগাব পাৰি। এলোভেৰা আমি চুলিত লগাও আৰু এলোভেৰা আমি জুচ বনাই খাওঁ। কিন্তু এলোভেৰাৰ বিষয়ে আৰু বহুত কিবা আছে যিটো বস্তু হয়তো আপুনি নাজানে। মই আজি কেইটামান এলোভেৰা কিনি আনিলোঁ। পাৰ পিচ 20 টকাকৈ বিক্ৰী কৰে। পাৰ পিচ 20 টকা। তো মই আনিলোঁ 10 টকাকৈ। লকডাউনৰ কাৰণে অফাৰ দিছে, 10 টকা ৰেহাই দিছে আৰু 10 টকাকৈ আনিলোঁ, মানে 20 টকা আনিছোঁ। তো মই এতিয়া খাই থাকিম আৰু আপোনালোকক যিটো বেনিফিট আছে বেনিফিটৰ কথাটো কৈ থাকিম। তো বলক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক এলোভেৰা বিভিন্ন প্ৰকাৰৰ আছে। মই যিটো এলোভেৰা আনিছোঁ এইটো খাব পৰা এলোভেৰা হয়। আৰু এলোভেৰাটো আপোনালোকে এনেকৈ ইয়াৰ ওপৰত এটা বাকলি আছে, বাকলিটো এনেকৈ গুচাই দিব। বাকলি এটা আছে এনেকৈ গুচাই দিব। এনেকৈ গুচাই দিয়াৰ পিছত পুৰা জেলি হয় একদম। মই আগত ইয়াৰ টেষ্টটো বুজি লওঁ কেনেকুৱা লাগে। এনেকৈ চামুচ এখন ল'ব, চামুচ দি এনেকৈ উঠাব। ৱাও, মজা এইটো চাওক, এইটো চাওক। এইটো এতিয়া খাম মই। টেঙাও নহয়, তিতাও নহয়, মিঠাও নহয়, মানে এক ধৰণৰ আৰু। এতিয়া আৰু খাই আছোঁ। ৱাও, একদম বিৰাট পিছল হয়। এইটো চাওক, এইটো খাই আছোঁ চাওক। Tienen. Columnas de la punta de segundo luz personal. No. Tamam moza, tamam. Tú, había subido la mano y encontré una paella. Tamam. আপোনালোকৰ কিমানজনে খাই পাইছে অলপ জনাবচোন। এতিয়া মই কৈ আছোঁ ইয়াৰ বেনিফিটৰ কথাটো কৈ আছোঁ আপোনালোকক। Oh my god! ফাৰ্ষ্ট বেনিফিটটো হৈছে কি, আপোনাৰ যদি পেটৰ মানে হজম শক্তিটো কম হৈ আছে তেনেহ'লে এইটো খাব, হজম শক্তি বাঢ়ি যাব। দুই নম্বৰতে আপোনাৰ যদি শৰীৰত যদি আপোনাৰ ইমিউনিটি ছিষ্টেম যদি মানে কমি গৈছে, সহ্য ক্ষমতাটো কমি গৈছে, সহ্য ক্ষমতাটো বাঢ়ি যাব, তাৰমানে আপোনাৰ ইমিউনিটি ছিষ্টেমটো বাঢ়ি যাব। তাৰপিছত আপুনি যদি শকত আছে, আপোনাৰ যদি ৱেইটটো যদি লুজ কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি এইটো খালে আপোনাৰ ৱেইটটো লুজ হৈ যাব। তাৰপিছত আপোনাৰ যদি হাৰ্টৰ প্ৰব্লেম আছে তেনেহ'লে এইটো যদি আপুনি খায়, এলোভেৰা যদি আপুনি খায় ৰেগুলাৰ, তেনেহ'লে আপোনাৰ হাৰ্টৰ প্ৰব্লেমৰ পৰা আপুনি বহুতখিনি উপকাৰ পাব। তাৰপিছত আৰু যদি আপোনাৰ দেহত যদি কোলেষ্ট্ৰলৰ পৰিমাণ যদি বহুত বাঢ়ি গৈছে,
ইয়াক কম কৰাই দিয়াৰ কাৰণে ই মানে বহুত ভাল কাম দিয়ে তাৰপিছত ব্লাড চুগাৰ যিটো আছে আপোনাৰ যদি চুগাৰ বেছি হৈ আছে তেনেহ'লে আপুনি এইটো খালে বহুত কমি যাব তাৰপিছত আপোনাৰ যদি হাই প্ৰেছাৰ যদি বেছি হৈ যায় হাই প্ৰেছাৰ যিবিলাক পেচেণ্ট আছে তেওঁলোকে খালে হাই প্ৰেছাৰটো লাহে লাহে মানে কমাই দিয়ে তাৰপিছত আপোনাৰ হেল্থ আপোনাৰ হেয়াৰ চুলিবিলাকৰ যদি আপুনি হেল্ডি ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপুনি এইবিলাক মই দেখাই আছোঁ আপোনালোকক দেখা পাইছে এনেকৈ আপোনালোকে জেলিবিলাক ওলাই ল'ব হাতত এনেকৈ জেলিবিলাক ওলাই ল'ব জেলিবিলাক যে আছে জেলিবিলাক এনেকৈ ওলাই লোৱাৰ পিছত আপোনালোকে এনেকৈ চুলি আছে নহয় চুলিত এনেকৈ দিব আপোনাৰ মূৰটো বহুতখিনি ঠাণ্ডা হৈ যাব তাৰপিছত আৰু লৈ আছোঁ এইটো এনেকৈ ল'ব পাৰে এনেকৈ দিব পাৰে তাৰপিছত আপুনি স্কিনৰ যদি স্কিনটো যদি মানে প্ৰব্লেম হৈ আছে স্কিনৰ তেতিয়াহ'লে আপোনালোকে এনেকৈ এল'ভেৰা হাতত এনেকৈ উঠাই ল'ব পাৰে চামুচ দি এনেকৈ উঠাই ল'ব লোৱাৰ পিছত এনেকৈ পুৰা মুখত এনেকৈ মাৰি দিব Pedro! তাৰপিছত আপোনাৰ এনেকৈ আপুনি স্কিনত এনেকৈ লগাব স্কিনত এনেকৈ লগালে আপোনাৰ যদি আপুনি ৰ'দত ছানলাইটত যদি কাম কৰে তেতিয়াহ'লে আপোনাৰ স্কিনতো মানে প্ৰব্লেম নহ'ব জ্বলি নাযায় স্কিনটো ভালে থাকিব তাৰপিছত আপোনাৰ যদি পেট বিষাই থাকে বা মানে পেটৰ জ্বলা পোৰা হৈ থাকে বুকুত যদি আপোনাৰ জ্বলা পোৰা হৈ থাকে এল'ভেৰা খালে আপোনাৰ সেইবিলাকৰ পৰা পৰিত্ৰাণ পাব মোটামুটি আপুনি এল'ভেৰা খাওক আৰু হেল্ডি থাকক মানে বন্ধুসকল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতো যদি বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰিব যাতে মই যিকোনো ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে জল্দি পাই যায় তো আৰু এটা ভিডিঅ'ৰ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আকৌ লগ পাম তো আজিৰ কাৰণে